নমস্কাৰ, মৌচুমী কিচেনলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ ময়দাৰে বনোৱা পিঠা এবিধ, কণী দি বনোৱা। আবেলি চাহৰ লগত আমি এই পিঠাবিধ বনাই খাব পাৰোঁ। তাৰ বাবে মই এয়া কণী দুটা লৈছোঁ পিঠাবিধ বনাবৰ বাবে। এতিয়া এই বাতিটোতে দি লৈছোঁ। চেনি লৈছোঁ, এয়া বাতিটো এবাতি। এয়া ৰিফাইন তেল লৈছোঁ, বাতিটোৱে আধা বাতি লৈছোঁ। এইখিনি মই এতিয়া ভালদৰে মিক্স কৰি ল'ম। চেনি আৰু কণীখিনি ভালদৰে মিক্স কৰি লওঁ তেলৰ সৈতে। ভালদৰে মিক্স কৰি ল'ব লাগিব, চেনিখিনি গলি যাব লাগিব। মই এতিয়া নিমখ অকণমান দি দিম। ইয়াতে এতিয়া মই ময়দা একাপ দি দিম। এয়া ময়দা লৈছোঁ, ইয়াতে দি দিম মই। চামুচে কৰি লওঁ। ইয়াতে মই এতিয়া পাউডাৰ গাখীৰ অকণমান দি দিম। এয়া পাউডাৰ গাখীৰ লৈছোঁ, এইখিনি ইয়াতে দি দিম। ইয়াত মই বেলেগে পানী নিদিওঁ আৰু ইয়াত আৰু অকণমান ময়দা দিব লাগিব। আমি আটা মঠা দি মঠিব লাগিব আৰু অকণমান মই ময়দা দি দিম। আৰু আধা কাপ ময়দা দি দিছোঁ। ভালদৰে মিক্স কৰি লওঁ। এতিয়া বেকিং চ'ডা আধা চামুচ দি দিম ইয়াতে। ময়দাখিনি দিয়াৰ পাছত এয়া মই বেকিং দি দিছোঁ, আধা চামুচ দিছোঁ। এইখিনি মই এতিয়া হাতেৰে আটা মঠা দি মঠি ল'ম। মই এয়া এনেদৰে আটা মুঠা দি মঠি ল'লোঁ, গোটেইখিনি মিক্স কৰি। এতিয়া মই ৰুটি বেলা দি বেলি ল'ম। ভালদৰে আমি মঠি ল'লোঁ। ময়দা অলপ সানি লৈছোঁ। ৰুটিটো বেলোতে আমি অলপ ডাঠকৈ বেলিব লাগিব, পাতলা কৰিব নালাগে। ডাঠকৈ বেলিলেহে পিঠাটো ভাল হ'ব। এই নিমকি চেপতে আমি পিছত কাটি ল'ম। এয়া মই বেলি পিনি এনেদৰে এইটো চেপতে কাটি ল'লোঁ গোটেইখিনি। এতিয়া মই তেলত ভাজিম এইখিনি। কেৰাহীখন পাতি ল'লোঁ। কেৰাহী গৰম হ'লত মই এয়া ৰিফাইন তেল দি দিছোঁ। তেল গৰম হ'লত এয়া মই পিঠাখিনি দি দিছোঁ। সিজিবলৈ দিছোঁ মই অলপ, জুইটো কমাই থৈছোঁ। বাকী থকা পিঠাকেইটাও আমি একেদৰে ভাজি ল'ম। এতিয়া তেলত দি দিছোঁ। এয়া আমাৰ পিঠা বনাই হৈ গ'ল। অতি কম সময়তে আমি এই পিঠা বনালোঁ। মই কণী দুটা লোৱাৰ বাবে ময়দা 1.5 কাপ লৈছিলোঁ। আপোনালোকে কণী এটা ল'লে ময়দা 1 কাপ ল'ব। এয়া চব পিঠাটো ইমান ধুনীয়া হৈছে আৰু ফচফচীয়া হৈছে, খাবলৈও টেষ্টি হৈছে। আপোনালোকেও বনাই চাবচোন। আলহী আহিলেও আমি এনেদৰে
বনাই চাহৰ লগত দিব পাৰোঁ।